নমস্কাৰ, মই তানমিতা ভাৰদ্বাজ। টাইমলাইন অসমৰ সমূহ দৰ্শকলৈ মোৰ প্ৰীতি আৰু সম্ভাষণ জনাই মই পাঠ কৰিবলৈ লৈছোঁ কবি শংকৰ শইকীয়াদেৱৰ ৰচিত কবিতা পোহৰ পোহৰে। এই কবিতাটো তেওঁ উৎসৰ্গা কৰিছে সত্যৰ পক্ষত থকা প্ৰতিজন সাংবাদিকৰ হাতত। একো কথাই লুকাই নাথাকে, এন্ধাৰক মানুহে এন্ধাৰ বুলিয়ে কয়, পোহৰক পোহৰ। হত্যাকাৰীক মানুহে হত্যাকাৰী বুলিয়ে কয়, সাধুক সাধু। সাধুৰ পোছাক পিন্ধা হত্যাকাৰীক মানুহে কয় ভণ্ড, প্ৰতাৰক আৰু হত্যাকাৰী। গেৰুৱা পোছাক পিন্ধিলেই এজন হত্যাকাৰী সাধু হৈ নাযায়, হাৱাই চেণ্ডেল পিন্ধিলেই এজন প্ৰতাৰক বিপ্লৱী হৈ নাযায়। গাত পখিলা নপৰিলেই এজন ভণ্ড গৃহত্যাগী হৈ নাযায়। হাতত ফুলি থকা পদুম ললেই এজন চাটুকাৰ প্ৰেমিক হৈ নাযায়। সঁচা কথাবোৰে ক'ব নালাগে যে কথাবোৰ সঁচা, মিছা কথাবোৰে ক'ব নালাগে যে কথাবোৰ মিছা। সঁচাবোৰ সদায় সঁচা, মিছাবোৰ সদায় মিছা। পৃথিৱীত কেৱল মূৰ্খইহে মানুহৰ মুখৰ মাত বন্ধ কৰিব বিচাৰে, যেনেদৰে মেঘক জন্ম দিয়া বেলি ঢাকি থব বিচাৰে মেঘে। কি যে বিড়ম্বনা! মিছা কথাবোৰকো পোহৰলৈ উলিয়াই অনাটো সঁচাৰ কৃতিত্ব। সঁচাক উৎঘাটন কৰিব নালাগে, মিছাবোৰকহে সদায় সঁচাই উৎঘাটন কৰে। কাৰণ মই এইটো নকওঁ যে তুমি কোৱা তুমি তেওঁৰ সপক্ষে নে বিপক্ষে, কিন্তু মই কমেই যে তুমি কোৱা তুমি সঁচাৰ সপক্ষে নে তুমি মিছাৰ সপক্ষে। ধন্যবাদ। চাই থাকক টাইমলাইন অসম। যদি ফেচবুকত চাই আছে পেজটো লাইক আৰু ফ'ল' কৰক, আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।